হেল্ল' বন্ধুসকল, আজি আমি আহি আছোঁ আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আৰু আপোনালোকৰ নতুন জেগা দেখাম, নতুন ঠাই দেখাম। আপোনালোকক লৈ গৈ আছোঁ আমাৰ ঘৰৰ পৰা, মানে আমাৰ গাঁৱৰ পৰা অলপমান দূৰ, আধা ঘণ্টামান দূৰ গৰখীয়া থান। তো ব'লক আপোনালোকক দেখাম আৰু কিমাননো গাঁৱৰ জেগাখিনিকে দেখা দেখিম, সেইবাবে আপোনালোকক ভাবিলোঁ অলপ গৰখীয়া থানখন দেখাই আনো। বহুত ভাল লগা থান, মই যিহেতু গৈ পোৱা নাই, বহুতে কৈ থাকে যে গৰখীয়া থানটো মানে বহুত ভাল লাগে গৰখীয়া থানখন। তো সেইবাবে মই আহিলোঁ মোৰ লগৰ এজনৰ লগত। তো ব'লক আপোনালোকেও চাব মোৰ লগতে গৰখীয়া থান আৰু ময়ো যাম আপোনালোকৰ কাৰণতে। তো ঠিক আছে, ব'লক আমি যাওঁ গৰখীয়া থান চাবলৈ। হেল্ল' বন্ধুসকল, আপোনালোকক আৰু এটি নতুন ভিডিঅ' লৈ আহিলোঁ। আজি অলপ দূৰত আহিছোঁ, গৰখীয়া থান হয়। আপোনালোকক গৰখীয়া থানৰ প্ৰাংগণটো দেখাম। আপোনালোকে চাব পাৰে ইয়াত কি বুলি কয় আপোনাৰ ফাকুৱাৰ খলি কিছু ইয়াত উদযাপন কৰা হয়। তেন্তে আপোনালোকক দেখাম, ব'লক ভিতৰখন দেখাব বিচাৰিছোঁ। কাষত সেউজীয়া পথাৰ আছে, ভাল লাগে আৰু গছ গছনি সোপা আছে। বহুত ডাঙৰ ফিল্ড হয়, মঞ্চ হয়। আপোনালোকক দেখাম, ডাঙৰকৈ সম্পূৰ্ণকৈ দেখাম। আপোনালোকে ব'লক চাই থাকিব। চ' বন্ধুসকল, আপোনালোকক সম্পূৰ্ণ দেখাম, ভিতৰতো দেখাম, সেইটোও দেখাম। গোটেই বান্দৰী মাৰি থৈ দিছে, ভাল লাগিছে। আপোনাৰ ছাইডত খেতি কৰি থৈছে, চাব পাৰে সি তাত খেতি কৰি আছে। বহুত ডাঙৰ মন্দিৰ হয়, আপোনাক গৰখীয়া থান বুলি কয়, থান হয় গৰখীয়া থান। মানে আহিছোঁ আপোনালোকক এটা নতুন ভিডিঅ' লৈ, কিমাননো আৰু গাঁওখিনিকে দেখা দেখিম, সেইকাৰণে আপোনালোকৰ বাবে অকণমান দূৰত আহিছোঁ। আপোনাৰ ঘৰৰ পৰা মিনিমাম আধা ঘণ্টা বাট হয়। তো আপোনালোকে চাব পাৰিব। গোটেই আমি প্ৰথমতে প্ৰাংগণটো চাই লওঁ, সেইটো মানে বান্দৰীটো চাই লওঁ। বহুত ভালদৰে মাৰিছে আৰু এইজোপা আপোনাৰ আম গছ হয়, বহুত ধুনীয়াকৈ ৰাখিছে, ভাল লাগিছে। জেগাখিনি মানে সুন্দৰ চাফ চিকুণ কৰি ৰাখিছে, ভাল লাগিছে। আৰু মানে যিমানে যি নহওক, আমাৰ ওচৰে পাঁজৰেও যে ইমান ধুনীয়া জেগা আছে, বহুত ভাল লাগিছে। চাব পাৰে আপোনাৰ এইফালে গোটেই খেতি কৰিছে, আপোনালোকক দেখাছোঁ ব'লক। মোৰ লগত মোৰ লগৰজন আহিছে, তেখেতেও মানে মন্দিৰটো ভাল লাগিছে। কেনেকুৱা লাগিছে গৰখীয়া থান? ভাল লাগিছে মানে আমি কোনোদিনে অহা নাই, দুয়োটাই প্লেন বনাইছিলোঁ যে আমি গৰখীয়া থান আহিম। গৰখীয়া থানৰ মানে বহুত মানুহে কৈ থাকে যে ভাল লাগে গৰখীয়া থান। ইয়াতো আপোনাৰ লিষ্টখন দিম কেতিয়া কি হয়, আপোনালোকে আহিব। বহুত ডাঙৰকৈ নাম পতা হয় আৰু নামতি পাৰ্টি আহে, 2-3 নামতি পাৰ্টি আহে, ভাল লাগে। আৰু সকলো ৰাইজে কাম কৰি আছে। হোলীটো আৰু বেছি দিন নাই, হোলীৰ বাবে চবেই কাম কৰি আছে। তো আপোনাৰ ভিতৰখিনি দেখাই আছোঁ, চাওক। বহুত ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। মানে হোলী আহি পাইছেতো, আপোনাৰ ছাইডত হয়তো ষ্টক ৰুম আৰু এইফালে ভিতৰ গলিটোত আছে। বহুত ভাল লাগিছে। চাৰিওকাষে পথাৰৰ মাজত গৰখীয়া থান।
বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম আশীৰ্বাদ এনেকৈ দি যাব আৰু আপোনালোকক ভাল ভাল জেগা দেখাই যাম। আৰু গোটেই প্ৰাংগণটোতো দেখালোৱে, কেনেকুৱা লাগিছে ক'ব। আৰু আপোনালোকো আহিব, আপোনালোকৰ মই লিষ্টখন দি দিম, মানে আপোনাৰ যিহেতু বেনাৰ এখন মাৰি থৈছে, আপোনালোকক দি দিম বেনাৰখনত কিমান তাৰিখে নামৰ পাৰ্টি আহিব বা কিমান তাৰিখে পালন কৰা হ'ব। আৰু আমি এতিয়া গেটৰ মুখত আহিছোঁ, গেটৰ মুখত আপোনাক দেখাম। এইখনেই চাব পাৰে কিমান তাৰিখে কি আছে। শ্ৰী কৃষ্ণ দৌল যাত্ৰা উৎসৱ জয় গুৰু শংকৰৰ, মানে আপোনাৰ ইয়াতে গোটেইখিনি আছে ডিটেইলছ। কেতিয়ালৈ হয় কি হয় আপোনালোকক দি দিম, আপোনালোকে চাব। আৰু নামৰ দিনাখন আহি যাব, ভাল লাগে। বহুত ডাঙৰ নামতি পাৰ্টি আহে আৰু বহুত মানুহ হয়, মানে আপোনাৰ হাজাৰমান মানুহ হয়। বহুত ডাঙৰ প্ৰাংগণ, আপুনি চাব পাৰে। আপোনালোকে আহিব, এইটো আপোনালোকে য'ত আহিব মেইন গেটটো, তাৰপিছতে আৰু এইখিনি ভিতৰখিনি হয়। আৰু ভাল লাগিছে, মানে কি আপোনাক দেখাবলৈ পাই মই নিজেও আনন্দিত। আৰু আপোনালোকৰ কাৰণে ময়ো আহিবলৈ পালোঁ। মই আহিম বুলি ভাবি আছিলোঁ, কিন্তু আজি সক্ষম হৈ গ'লোঁ আহিবলৈ, ভাল লাগিল। বন্ধুসকল আপোনালোকক দেখালোঁ, গৰখীয়া থান দেখালোঁ। এতিয়া আমি বৰ্তমান যাব ওলাইছোঁ ঘৰলৈ। আৰু মানে বেছি দেৰি নকৰোঁ, আমাৰো কাম আছে যিহেতু, মানে ভাল লাগিছে। আৰু আপোনালোকক বেছি দীঘল নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় দবাই দিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ এনেকৈ দি যাব। আৰু মোৰ চেনেলটিৰ নাম হ'ল ডি কোঁৱৰ ব্লগ, মানে কি আপোনাৰ DJ আছাম আছিলে। DJ আছামৰ মানে বহুতখিনি চেনেল আছে, সেইবাবে ভাবিলোঁ মোৰ চেনেলটো নামটো সলাই দিওঁ, সেইবাবে দি দিলোঁ ডি কোঁৱৰ ব্লগ, মানে ডি হ'ল ধনঞ্জয় আৰু কোঁৱৰ। তো আপোনালোকে চাই থাকিব ডি কোঁৱৰ ব্লগটো। তো আপোনালোকে এইটো চাব পাৰে, মেইন গেটটো, এইটো মেইন গেটটো। আৰু আপোনালোকে এইফালে কপাহেৰা যাব পাৰে, আৰু এইফালে দলংঘাট, জাজৰি, তাৰপিছত আপোনাৰ চকলাঘাট, বৰদুৱাৰ, সকলোবিলাক যাব পাৰে। এইটো ভিউজটো আপোনালোকে চাব পাৰে, কিমান এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে। চাৰিওকাষে মুকলি, তাৰ মাজত গৰখীয়া থান, সেইবাবে ভাল লাগিছে। তো ব'লক আপোনালোকক আমি বেছি দেৰি নকৰোঁ, ইমানতে সমাপ্ত দিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, ধন্যবাদ।